বাখেৰি আপোনালোকক স্বাগতম জনাইছো। আপোনালোকে চাই আছে আমাৰ এই বাখেৰি নাম্বাৰ 1 চেনেলটো। ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰটো কৰিবই নিশ্চয় আৰু আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু। মই আপোনালোকলৈ আগবঢ়া মই জনা 10টা অসমীয়া সাঁথৰ। বলক আৰম্ভ কৰোঁ। প্ৰথম সাঁথৰটো হৈছে বৃক্ষ নহয় মই বৃক্ষৰ সন্তান, মানুহক সেৱা কৰোঁ নাই অভিমান। শুদ্ধ উত্তৰটো হৈছে ফুল। 2 নম্বৰ সাঁথৰটো হৈছে মেকুৰী মাহী মোৰ নহয় মই মেকুৰী, মৃগ ধৰিবলৈ বনত ফুৰা চেকুৰী। শুদ্ধ উত্তৰটো হৈছে বাঘ। 3 নম্বৰ সাঁথৰটো হৈছে চৰাইও নহয় মই জন্তুও নহয়, নিশাচৰ বুলিলে মানুহে মোৰ কথাই কয়। শুদ্ধ উত্তৰটো হৈছে বাদুলি। 4 নম্বৰ সাঁথৰটো হৈছে মোৰ ঠেং 4খন, জঁপিয়াই জঁপিয়াই যাওঁ, দীঘল 2খন কাণেৰে বিপদৰ ৰুমাল লওঁ। শুদ্ধ উত্তৰটো হৈছে শহাপহু। 5 নম্বৰ সাঁথৰটো হৈছে কলগছ যেন ঠেং তাৰ, বিচনীৰ দৰে কাণ, কোৱাচোন কোনে পাৰা তাৰ কি নাম? শুদ্ধ উত্তৰটো হৈছে হাতী। 6 নম্বৰ সাঁথৰটো হৈছে পুৱাৰ ভাগত 4খন, দুপৰীয়া 2খন, সন্ধিয়ালৈ তেওঁক লাগে ভৰি 3খন, কোৱাচোন তেওঁ বাৰু কোন? শুদ্ধ উত্তৰটো হৈছে মানুহ। 7 নম্বৰ সাঁথৰটো হৈছে এনু 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 ধৰিবলৈ নাই চেনু। শুদ্ধ উত্তৰটো আপোনালোক সকলোৱে জানে, তথাপিও মই এবাৰ কৈ দিছোঁ, উত্তৰটো হৈছে কণী। 8 নম্বৰ সাঁথৰটো হৈছে 3 পাখি মেলি বগলীয়ে উৰে, গৰমৰ দিনত পুৱা গধূলি ঘূৰে। শুদ্ধ উত্তৰটো হৈছে ফেন। 9 নম্বৰ সাঁথৰটো হৈছে মাত আছে মানুহ নাই, ঘৰ আছে দুৱাৰ নাই। শুদ্ধ উত্তৰটো হৈছে ৰেডিঅ'। 10 নম্বৰ সাঁথৰটো হৈছে মাত নাই মানুহ আছে, ঘৰ নাই দুৱাৰ আছে। নম্বৰ সাঁথৰৰ উত্তৰটো আপোনালোকে মোক কমেণ্টত জনাব আৰু ইয়াৰ পিছৰ ভিডিঅ'টোত আপোনালোকক মই শুদ্ধ উত্তৰটো দি দিম। পুনৰ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ এৰিলোঁ। বাই।